মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মই ক্লাছটো ল'ব খুজিছোঁ ফিল'চফিৰ ওপৰত। ফিল'চফি শব্দটো আগতে শুনিছানে কেতিয়াবা? ফিল'চফি শব্দৰ অসমীয়া অৰ্থ হ'ল দৰ্শন। আৰু এই ফিল'চফি শব্দটো ইংৰাজী শব্দ, আৰু এই ইংৰাজী শব্দটো গ্ৰীক ভাষাৰ পৰা আহিছে। গ্ৰীক ভাষাৰ দুটা শব্দৰ পৰা আহিছে, ফিল'চ আৰু চফি। যে ইংৰাজী ফিল'চফি শব্দটো গ্ৰীক ভাষাৰ ফিল'চ আৰু চফিয়া শব্দৰ পৰা আহিছে। এতিয়া এই ফিল'চ আৰু চফিয়া অৰ্থ জানানে? ফিল'চ মানে হ'ল লাভ, ফিল'চ মানে হ'ল লাভ, আৰু চফিয়া হ'ল উইজডম। লাভ এণ্ড উইজডম। লাভ মানে ভাল পোৱা, আৰু লাভ আৰু কি আছে? ইয়েছ, লাভ মানে হ'ল ভাল পোৱা, অনুৰাগ, আগ্ৰহ, প্ৰেম, প্ৰীতি, আৰু উইজডম হ'ল জ্ঞান। এতিয়া এই ফিল'চফি শব্দটোৰ উৎপত্তিগত অৰ্থ অৰ্থাৎ সামগ্ৰিক ফিল'চ আৰু চফিয়া লৈ পেলাই অৰ্থটো হ'ব জ্ঞানৰ প্ৰতি থকা অনুৰাগ বা আগ্ৰহ বা ভাল পোৱা। তো ভাল লাগিছে না? যে আমিতো জ্ঞানৰ কাৰণে ইমান কষ্ট কৰি হ'লে আমি ক্লাছবোৰ কৰি থাকোঁ, কিতাপ অধ্যয়ন কৰি থাকোঁ, বা বিভিন্ন ধৰণৰ জ্ঞান অৰ্জন কৰিবলৈ কেৱল ক্লাছৰুমতেই নহয়, চিনেমাখনৰ পৰা আমি জ্ঞান লাভ কৰোঁ, বিভিন্ন নাট্য মঞ্চৰ পৰা আমি জ্ঞান লাভ কৰোঁ, আমাৰ গ্ৰন্থ অধ্যয়ন কৰাৰ পৰা আমি জ্ঞান লাভ কৰোঁ, আৰু তাৰ লগে লগে দৈনন্দিন জীৱনত বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজৰ পৰাও আমি জ্ঞান লাভ কৰোঁ। আৰু ফিল'চফিত চোৱা কি ধুনীয়াকৈ কোৱা হৈছে যে জ্ঞানৰ প্ৰতি থকা যিটো প্ৰেম, জ্ঞানৰ প্ৰতি থকা যিটো আগ্ৰহ, সেই আগ্ৰহকে কোৱা হৈছে ফিল'চফি। আৰু ফিল'চফিৰ উৎপত্তিগত অৰ্থ ইজ ফিল'চফি। ফিল'চফি চাইল্ড বেবী এটা জন্মৰ পিছৰে পৰা, বেবী এটা এই পৃথিৱীত যেতিয়া জন্ম হয়, জন্মৰ পিছৰে পৰাই যেতিয়া ভোক লাগে তেতিয়া কি কৰে? কান্দা ষ্টাৰ্ট কৰে। অৰ্থাৎ তেওঁ ক'ব নোৱাৰে, অৰ্থাৎ তেতিয়া তেওঁ ভাষাটো নাজানে যে মোক পিয়া লাগিছে, মোক খাবলৈ দিয়ে। যাৰ কাৰণে তেওঁ কিবা এটা ভাবে যে মই এতিয়া কি কৰা দৰকাৰ, কান্দি দিয়ে। আৰু তেতিয়াৰ পৰাই ফিল'চফিটো ষ্টাৰ্ট হয়। অৰ্থাৎ আমি যিকোনো বিষয়বস্তু সম্পৰ্কে যেতিয়া আমি মনৰ ভিতৰত কিবা এটা চিন্তা কৰোঁ, যেতিয়া আমি ধাৰণা এটা কৰোঁ, তেতিয়া কি কৰা যায়, কি ক'ম, কি কৰা হ'ব, জাষ্ট ফিলিংছ, মনৰ ভিতৰত যেতিয়া তুমি ফিলিংছটো কৰা, অনুভৱটো কৰা, ডেট ইজ দ্য ফিল'চফি। এতিয়া চিন্তা কৰা যে এনেকুৱা কোনো ব্যক্তি আছে নেকি যিজন ফিল'চফিৰ বাহিৰত আছে? হয়তো তুমি ইমান দিনে জনা নাছিলা যে ফিল'চফিটো কি, কিন্তু তুমিও ফিল'চফিৰ ভিতৰতে আছিলা। যেতিয়া তুমি চিন্তা কৰিছা যে এতিয়া কি কৰিম, এতিয়া টাইম কিমান হ'ল, মই ক'ত যাম, কি কৰা উচিত, মোৰ মোবাইলটো নষ্ট হৈ আছে, কি নষ্ট হ'ল, ক'ত ভাল কৰিব দিম, এই চ' এণ্ড চ' দৈনন্দিন জীৱনত যিমানবোৰ চিন্তা কৰা, সেইটো প্ৰকাশ কৰাৰ আগতেই যেতিয়া তুমি মনৰ ভিতৰত চিন্তা কৰিছা যে এইটো কি কৰা যায়, এইটো কি হ'ব, ডেট ইজ দ্য ফিল'চফি। এতিয়া চোৱা বিশ্বৰ এনে কোনো দিশ আছে নেকি যিটো লৈ নেকি ফিল'চফিয়ে আলোচনা নকৰে? মানে যিমানবোৰ বস্তু আছে তুমি চকুৰে দেখা, চকুৰে নেদেখা, অৰ্থাৎ ইন্দ্ৰিয়াতীত আৰু ইন্দ্ৰিয়াৰ দৃশ্যতীত। মানে আমি চকুৰে দেখা, চকুৰে নেদেখা প্ৰত্যেকটো বস্তুলৈ ফিল'চফিয়ে আলোচনা কৰে। কিয়? কাৰণ আমি যেতিয়াই মনৰ ভিতৰত কিবা এটা চিন্তা চৰ্চা কৰোঁ, কেতিয়াবা ভাৱনা কৰোঁ, থিংকিং কৰোঁ, সেইটো যদি ফিল'চফি হয়, গতিকে যিকোনো বিষয় লৈ আমি চিন্তা কৰিব পাৰোঁ, হয়নে নহয়? সেয়া চকুৰে দেখাও হ'ব পাৰে, নেদেখাও হ'ব পাৰে। যে ধৰক মানুহৰ প্ৰেম, আৱেগ, অনুভূতি, ভালপোৱা, মৰম, এইবিলাক দেখা যায়, এইবিলাক লৈ ফিল'চফি আলোচনা কৰে। আৰু তোমাৰ যিবিলাক দৃশ্যমান জগত আছে, পাহাৰ পৰ্বত, নদ নদী, বৃক্ষ যিমান আছে, মানে দৃশ্যমান যিটো আমি চকুৰে দেখিব পাৰোঁ, সেইবিলাক লৈতো আলোচনা কৰেই, যিবিলাক চকুৰে দেখা নাযায়। কেৱল চকুৰে বুলি নহয়, আমাৰ পঞ্চ ইন্দ্ৰিয় মনত আছেনে? চকু, কাণ, নাক, জিভা আৰু ছাল। অৰ্থাৎ এই পঞ্চ ইন্দ্ৰিয়ৰ জৰিয়তে আমি যিমানবোৰ বস্তু পাওঁ বা জানো বা বুজিব পাৰোঁ, গোটেইখিনি বস্তু লৈ পেলাই ফিল'চফিয়ে আলোচনা কৰে। আৰু তাৰ লগে লগে ইমান দিন আমি পঞ্চ ইন্দ্ৰিয় পাই আহিছোঁ, কিন্তু ফিল'চফিত তোমাৰ কি কৰা হৈছে, ষষ্ঠ ইন্দ্ৰিয়ৰ কথা কৈছে, 6 নম্বৰ আৰু এটা ইন্দ্ৰিয়ৰ কথা কৈছে। সেয়া কি জানানে? সেয়া হ'ল মন। মনটোকো এটা ইন্দ্ৰিয় বুলি কোৱা হৈছে। কিয়? যেনেকুৱা বহুত বস্তু আছে তুমি চকুৰেও দেখিব নোৱাৰা, মানে তাৰ গ্ৰান্ট ল'ব নোৱাৰা, বুজিব নোৱাৰা, বাট আমি সেইটো অনুভৱ কৰিব পাৰোঁ মনৰ জৰিয়তে।
হয় না নাই? মনৰ জৰিয়তে আমি অনুভৱ কৰিব পাৰোঁ। যিকোনো ভাল লগা বস্তুৱেই হওক, বেয়া লগা বস্তু হওক, আমি মনৰ জৰিয়তে অনুভৱ কৰিব পাৰোঁ। সেইদৰে অলপ আগত যিটো কোৱা হ'ল যে মানুহৰ আৱেগ, অনুভূতি, প্ৰেম, ভালপোৱা, সুখ, দুখ এইবিলাক দেখা যাব, এইবিলাক তুমি ধৰিব পাৰিবা, টাচ কৰিব পাৰিবা? ন। বাট এইটো অস্বীকাৰ কৰিব পাৰিবা যে মানুহৰ সুখ, দুখ, প্ৰেম, প্ৰীতি, ভালপোৱা আছে নে নাই? আছে। এইটো কোনে জাজমেণ্ট কৰি আছে? মন, আমাৰ যিটো মন। গতিকে মনটোকো এটা ইন্দ্ৰিয় বুলি কোৱা হৈছে। বুজত আহিছেনে? যে এনেকুৱা কোনো ব্যক্তি নাই যোনে ফিলচফিৰ ভিতৰত নাই। একেবাৰে শিশুৰ পৰা মৃত্যুৰ যাত্ৰীলৈকে, মানে মৃত্যুৰ আগমুহূৰ্তলৈকেও কি কৰা হয় যে ফিলচফিৰ ভিতৰতে আমি থাকিবলগীয়া হয়। গতিকে কিমান এটা ইম্পৰ্টেঞ্চ চোৱা, হয় না? আচ্ছা, ফিলচফিৰ আৰু এটা ইম্পৰ্টেঞ্চনেছটো মই কৈছোঁ যে আমাৰ গতানুগতিক যিটো শিক্ষা, গতানুগতিক স্কুল কলেজৰ যিটো আনুষ্ঠানিক যিটো শিক্ষা, এই আনুষ্ঠানিক শিক্ষাৰ একেবাৰে শেষ স্তৰটো কি? MA, MSc, M.Com, হয় না? তাৰমানে এইটো ষ্ট্ৰীম লৈ পেলাই আমি এতিয়া আৰ্টছৰ ষ্টুডেণ্টে যাওঁ, আমাৰ শিক্ষাৰ শেষ স্তৰ কি হ'ব? MA, মাষ্টাৰ অফ আৰ্টছ, যিটো PG কোৰ্চ বুলি কোৱা হয়, পষ্ট গ্ৰেজুৱেট মাষ্টাৰ অফ আৰ্টছ। বা ছায়েন্সত যিসকল থাকিব মাষ্টাৰ অফ ছায়েন্স, MSc, হয় না? মাষ্টাৰ অফ ছায়েন্স। আৰু যদি কমাৰ্চত থাকে M.Com, মাষ্টাৰ অফ কমাৰ্চ। ইয়াৰ ওপৰতো পঢ়া আছে আনুষ্ঠানিক শিক্ষাৰ শেষ স্তৰ বুলি যিটো কোৱা হয়। মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত কৰা যায় M.Phil। M.Phil কৰে মানে M.Phil মানে কি? মাষ্টাৰ অফ ফিলচফি। দেখিছা? মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত কি কৰি আছে? ফিলচফি কৰি আছে, মাষ্টাৰ অফ ফিলচফি। আকৌ M.Phil কৰাৰ পিছত কি কৰিব পাৰে? PhD কৰিব পাৰে। PhD কৰিব পাৰে। PhD মানে কি? ডক্টৰ অফ ফিলচফি। দেখিলানে? PhD মানে ডক্টৰ অফ ফিলচফি। গতিকে ফিলচফিটোৰ তুমি গভীৰতা বা ইয়াৰ যিটো মহত্ব তুমি এতিয়াহে অনুভৱ কৰা যে মাষ্টাৰ ডিগ্ৰী কৰিব, তাৰপিছত M.Phil কৰিব, মাষ্টাৰ অফ ফিলচফি কৰিব, তাৰপিছত কি কৰিব? PhD কৰিব, ডক্টৰ অফ ফিলচফি। আৰু সেই ফিলচফিটো তোমালোকে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষতে তুমি শিকি আছা। এই যে ফিলচফি, অলপ আগতে মই উল্লেখ কৰিছোঁ যে বিশ্বৰ এনে কোনো দিশ নাই যিটো লৈ নেকি ফিলচফিয়ে আলোচনা নকৰে। অৰ্থাৎ স্কপ অফ ফিলচফি, ফিলচফিৰ যিটো পৰিসৰ এইটো ব্যাপক, মানে এনে কোনো দিশেই নাই যিটো দিশ লৈ নেকি আলোচনা নকৰে। গতিকে ব্যাপক দিশ এটা আমি সুচাৰুৰূপে বুজোৱাৰ কাৰণে ইয়াত তিনিটা ভাগত, প্ৰাৰম্ভিকভাৱে প্ৰধানত তিনিটা ভাগত ভাগ কৰা হৈছে। তো ভাগ তিনিটা জনাৰ ইচ্ছা আছে না? অ'কে। ভাগ তিনিটা কি কি? যে এটা হ'ল মেটাফিজিক্স, এটা হ'ল ইপিষ্টমলজি, আৰু এটা হ'ল অজিঅ'লজি। যে ইতিমধ্যে আমি আলোচনা কৰিলোঁ যে এই বহল বস্তু এটা বা বৃহৎ বস্তু যিহেতু সকলোলৈ আলোচনা কৰে, ইয়াক মানে সহজভাৱে মানে বৰ্ণনা কৰাৰ কাৰণে প্ৰধানত তিনিটা ভাগত ভাগ কৰা হৈছে। এটা হ'ল ইপিষ্টমলজি, জ্ঞানবিদ্যা, অধিবিদ্যা অৰ্থাৎ মেটাফিজিক্স, আৰু হ'ল প্ৰমূল্যবিদ্যা, অজিঅ'লজি। এই তিনিটা ভাগত ভাগ কৰিছে আৰু এই তিনিটা সম্পৰ্কে আমি বিস্তৃতভাৱে আলোচনা কৰিম। এতিয়া আহা যে যিহেতুকে আমি ইতিমধ্যে জানিলোঁ যে ফিলচফি শব্দটো ইংৰাজী শব্দ আৰু এইটো গ্ৰীক ভাষাৰ ফিলচ আৰু চফিয়াৰ পৰা আহিছে। আৰু ইয়াত সংজ্ঞা দিয়া হৈছে, চোৱা যে সাধাৰণতে ইন্দ্ৰিয় প্ৰত্যক্ষৰ জৰিয়তে লাভ কৰা জগতখনৰ অন্তৰালত থকা পৰম সত্তাৰ স্বৰূপৰ অনুসন্ধান কৰি জগত আৰু জীৱনৰ যুক্তিনিষ্ঠ বিচাৰ বিশ্লেষণ আৰু ইয়াৰ মূল্য নিৰ্ধাৰণ কৰাৰ ব্যাখ্যাকে দৰ্শন বোলা হৈছে। যে জগত আৰু জীৱন, জগতৰ কথা কোৱা হৈছে, জীৱনৰ কথাও কোৱা হৈছে, পৰম সত্তাৰ কথাও ইয়াত কোৱা হৈছে। অৰ্থাৎ ইহজগত পৰজগত যিমান যি আছে সকলো লৈ পেলাইহে ফিলচফিয়ে কি কৰিছে? আলোচনা কৰিছে। আৰু এই ফিলচফিৰ লগত তোমাৰ ফিলচফি এণ্ড ছায়েন্স, ফিলচফি আৰু ছায়েন্সৰ লগত তুলনা কৰা হৈছে যে বিজ্ঞান আৰু দৰ্শন। ইতিমধ্যে বিজ্ঞান তোমালোকে পাই আহিছা, ক্লাছ 9-10ত পাই আহিছা বিজ্ঞান। আমি লজিক ক্লাছবোৰতো বিজ্ঞান সম্পৰ্কে কিছু কথা আলোচনা কৰিছিলোঁ, হয়নে? যে প্ৰকৃতিৰ কোনো এটা নিৰ্দিষ্ট বিভাগ সম্পৰ্কে সুনিশ্চিত, যথাৰ্থ, সামান্য আৰু প্ৰমাণিক জ্ঞানক বিজ্ঞান বুলি কোৱা হৈছে। গতিকে বিজ্ঞান সম্পৰ্কে তোমালোকে কিছু জানা।
আৰু ফিলচফি সম্পৰ্কে ইতিমধ্যে আমি উল্লেখ কৰিলোঁ যে আমি চকুৰে দেখা নেদেখা সকলো বস্তুলৈ আলোচনা কৰোঁ। গতিকে বিজ্ঞান আৰু ফিলচফি এই দুটাক আকৌ কম্পেয়াৰ কৰা হৈছে, তুলনা কৰা হৈছে। যে কেনেদৰে তুলনা কৰা হৈছে যে ফিলচফিৰ যিটো পৰিসৰ সেইটো হ'ল ব্যাপক বহল, কিয় যে সকলো দিশলৈকে আলোচনা কৰে। তাৰ তুলনাত বিজ্ঞানৰ পৰিসৰ হ'ল ঠেক মানে একেবাৰে কম, কিয় যে প্ৰকৃতিৰ কোনো এটা নিৰ্দিষ্ট বিভাগ লৈহে আলোচনা কৰে, হয়নে নাই? আৰু বিজ্ঞানতো নেদেখা বস্তু এইবিলাক লৈ আলোচনা নকৰে, যে প্ৰেম প্ৰীতি ভালপোৱা আৱেগ অনুভূতি তোমাৰ ঈশ্বৰ এইবিলাক লৈ আলোচনা কৰে, পৰম সত্তা এইবিলাক লৈ আলোচনাটো নকৰে। গতিকে ফিলচফিৰ পৰিসৰটো হ'ল ব্যাপক আৰু বিজ্ঞানৰ পৰিসৰটো হ'ল ঠেক।